কেইভাগিমান বাস্তৱ কথা। উকিলে বিচাৰে আপুনি ক্ৰাইম কৰক, ডক্টৰে বিচাৰে আপুনি অসুস্থ হওক, পুলিচে বিচাৰে আপুনি বেআইনী কাম কৰক, ইলেক্ট্ৰিচিয়ানে বিচাৰে আপোনাৰ ঘৰৰ ৱেৰিং জ্বলি যাওক, মুচিয়ে বিচাৰে আপোনাৰ নতুন জোতাযোৰ ফাটি যাওক। কাৰণ সকলোৰে বিজনেছ ইয়াৰ লগত জড়িত হৈ আছে। ইয়াৰে ভিতৰত আপোনাৰ মা দেউতাৰ পেচা যিয়ে নহওক কিয়, তেওঁলোকে কেতিয়াও নিবিচাৰে ওপৰত উল্লেখ কৰাৰ দৰে আপোনাৰ কিবা এটা হওক। হয়তো সেইকাৰণে পৃথিৱীত মা দেউতা সকলোতকৈ আপোন। তিনিটা বস্তুৰ ওপৰত কেতিয়াও ভৰসা কৰা ঠিক নহয়। নাম্বাৰ 1 নদীৰ পাৰৰ বাৰী, নাম্বাৰ 2 ব্ৰেক নোহোৱা গাড়ী, নাম্বাৰ 3 ঘৰ এৰি ফুৰা নাৰী। তিনিটা বস্তুৰ পৰা সদায় দূৰত থাকিব। নাম্বাৰ 1 মিথ্যা, নাম্বাৰ 2 অহংকাৰ, নাম্বাৰ 3 অভিশাপ। তিনিটা বস্তু বহুত ভাবি চিন্তি ব্যৱহাৰ কৰিব। নাম্বাৰ 1 কলম, নাম্বাৰ 2 কথা, নাম্বাৰ 3 কদম। মানুহৰ জীৱনত লালসাৰ কোনো শেষ নাই। আপুনি আপোনাৰ সকলো কাৰোবাক দিলেও তেওঁৰ কম যেন অনুভৱ হ'ব। সেইকাৰণে সিমানখিনি দিয়া উচিত যিমানখিনি তেওঁ পোৱাৰ যোগ্য। নিজৰ উন্নতিৰ কাৰণে ইমান সময় লগোৱা যাতে কাৰো সমালোচনা কৰিবলৈ সময়ে নাবাচে। যিটো বস্তুৰ কাৰণে আপুনি উশাহ বন্ধ হোৱাৰ দৰে কান্দিছে, তথাপিও ওপৰৱালাই আপোনাক সেইটো দিয়া নাই, তেতিয়া আপুনি বুজি ল'ব সেইটো আপোনাৰ কাৰণে ক্ষতিকাৰক আছিল। তেওঁ কাৰো বেয়া নিবিচাৰে, নিঃসন্দেহে তেওঁ উত্তম পৰিকল্পনাকাৰী। চকু নোহোৱাজন অন্ধ নহয়, নিজৰ ভুল চকুৰে নেদেখাজনহে অন্ধ। অশিক্ষিত সেইজন নহয় যিয়ে স্কুল কলেজ যোৱা নাই, অশিক্ষিত সেইজন যিয়ে সৰ্বদা নিজকে নিৰ্ভুল বুলি ভাবে। যিমান দিন আপুনি অসৎ কামত লিপ্ত থাকিব, তেতিয়ালৈ আপোনাৰ শত্ৰু কম মিত্ৰ বেছি থাকিব। যেতিয়া আপুনি সৎপথত চলা আৰম্ভ কৰিব, তেতিয়া আপোনাৰ মিত্ৰ কম আৰু খোজে খোজে শত্ৰু পাব। আপোনালোকে যোনে য'ৰ পৰা মোৰ ভিডিঅ' চাই আছে, সকলোকে ভগৱানে সুস্থ ৰাখক আৰু নিজে সাৱধানে থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ আগতীয়াকৈ চাবলৈ। ধন্যবাদ।